মানুহৰ প্ৰকৃত সম্পত্তি ধন ঐশ্বৰ্য নহয়। মানুহৰ আচল সম্পত্তি হৈছে নিজৰ সুন্দৰ মন আৰু নিজৰ সুন্দৰ পৰিয়াল। জীৱনৰ এটা নিয়ম এনে হ'ব লাগে, নিজৰ বন্ধুক কেতিয়াও ঠগিব নালাগে আৰু ঠগবাজি মানুহৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নালাগে। কোন কাৰ কিমান আপোন সেয়া সময়তহে গম পোৱা যায়। কিছুমান মানুহ মমবাতিৰ শলিতা দৰে, যেনেদৰে মমবাতি শিখা বতাহত নুমাই যাব বুলি আপুনি দুহাতেৰে বতাহৰ পৰা ৰক্ষা কৰে, কিন্তু সেই শিখাই আপোনাৰ হাত পুৰে। মানুহো তেনেকুৱাই, আপুনি যিমানে সুৰক্ষা দিব নাযাওক কিয়, আপোনাক অনিষ্ট কৰিবও পাৰে। ভুল জীৱনৰ এটা অংশ, কিন্তু ভুলবোৰ স্বীকাৰ কৰা ক্ষমতা বহু মানুহৰে নাথাকে। এজন ভাল মানুহ চিনিবলৈ ভাল হৃদয়ৰ দৰকাৰ, ভাল মগজুৰ নহয়। ভাল মগজুৱে সদায় তৰ্ক কৰিব আৰু ভাল হৃদয়ে সদায় আপোনাক মৰম দিব। ধন্যবাদ। যদি ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ সুন্দৰ কথা আপোনালোকৰ মাজলৈ আনি থাকিম। ধন্যবাদ।